নমস্কাৰ। আজি আমি কথা পাতিম বড়ো ভাষা কেনেকৈ শিকিব পাৰি। বড়ো ভাষাটো আপোনালোকে জানে আমাৰ অসমৰ এটা বৃহৎ অংশ, যিটো আমাৰ বিটিএডি এৰিয়া। এই বিটিএডি এৰিয়াত মানে মূল ভাষা বড়ো ভাষা হিচাপে চলে। এইটোত অফিচ কাছাৰী বা বিভিন্ন ক্ষেত্ৰত আমি বড়ো ভাষাটো জানিব পাৰিলে বা বড়ো ভাষাটো জনা থাকিলে আমাৰ বহুত সুবিধা হয়। এতিয়া চাওক, মই এজন এডভোকেট হয়, মই বাক্সা কোৰ্টত ওকালতি কৰোঁ। কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ, কিছুমান মানুহ আহে, তেওঁলোকে বড়ো ভাষাৰ বাহিৰে বেলেগ ভাষা বুজিয়ে নাপায়। গতিকে তেওঁলোকৰ যিখিনি কথা, এই কথাখিনি যদি মোক বড়ো ভাষাত কয় আৰু মই যদি সেই কথাখিনি তেওঁলোকৰ বড়ো ভাষাতে শ্বেয়াৰ কৰিব পাৰোঁ, তেন্তে তেওঁলোকে মনৰ কথাখিনি মোক কৈও আৰাম পায় আৰু মই বুজিও আৰাম পাওঁ। সেই হিচাপে চাওক, মই বিটিএডি এৰিয়াৰ এজন মানুহ হয়, মই বাক্সা জিলাৰ এজন মানুহ। গতিকে মই বড়ো ভাষাটো আজিৰ পৰা বহুত বছৰ আগৰে পৰা অলপ চৰ্চা কৰি আহিছোঁ। চৰ্চা কৰাৰ ক্ষেত্ৰত এই ভাষাটো মই আয়ত্ত কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাম যে বড়ো ভাষাটো আমাৰ শিকাৰ বিশেষ প্ৰয়োজন আছে। আমাৰ বড়ো ভাষাটো অলপৰ অসমত আমাৰ দ্বিতীয় লেংগুৱেজ হিচাপে ব্যৱহাৰ হৈ আছে, বিটিএডি এৰিয়াত মূল ভাষা হিচাপে ব্যৱহাৰ হৈ আছে। গতিকে যদি আমি বড়ো ভাষাটোক জানিব পাৰোঁ, তেন্তে এই ক্ষেত্ৰত আমাৰ বহুত সুবিধা হ'ব। অফিচ আদালত এইবিলাকত বহুত সুবিধা হ'ব। এতিয়া ধৰক, মই এই ঘৰখনত আছোঁ, এই ঘৰখনৰ বিভিন্ন পাৰ্ট আছে। এই পাৰ্টবিলাকত বড়ো ভাষাত কি কোৱা হ'ব? আপোনালোকে বড়ো ভাষা শিকাৰ ক্ষেত্ৰত এটা বস্তু খেয়াল কৰিব। প্ৰথমত কিছু শব্দ অৰ্থ আৰু গ্ৰামাৰ কিছু ইউজ কৰিব লাগে। কিছু শব্দ অৰ্থ, কিছু গ্ৰামাৰ, এই বস্তুবিলাক ইউজ কৰিলেই এই ভাষাটোক আমি আয়ত্তত আনিব পাৰোঁ। কিছু শব্দ অৰ্থ, যেতিয়া আমি এটা শব্দ, এই শব্দটোৰ কি অৰ্থ হয় আৰু বড়ো ভাষাত শব্দটো কি কোৱা হয়, এই বস্তুটো যেতিয়া জানিম, তেতিয়া এই ভাষাটো আয়ত্ত কৰাত সহজ হ'ব। যেনেকুৱা মই এখন ঘৰত আছোঁ, ইয়াত ঘৰখনক ন বুলি কোৱা হ'ব। অৰ্থাৎ মই এই ঘৰখনত যিহেতু আছোঁ, এই ঘৰখনক ন বুলি কোৱা হ'ব। আৰু চাওক, এই ঘৰখনৰ বিভিন্ন পাৰ্ট থাকে। কাপোৰ থোৱা ঘৰ, ৰান্ধনী ঘৰ, মানুহ বহা ঘৰ, কিতাপ থোৱা ঘৰ, এই বিভিন্ন ধৰণৰ বেলেগ বেলেগ অৰ্থ আছে। এতিয়া কাপোৰ থোৱা ঘৰ, এই কাপোৰ থোৱা ঘৰখনক আমি ক'ম বড়ো ভাষাত ফাৰ্লি ন। কাপোৰ মানে ফাৰ্লি মানে কাপোৰৰ ঘৰ, মানে ন মানে ঘৰ। এতিয়া ফাৰ্লি কোৱাৰ লগে লগে বুজিব লাগিব যে কাপোৰৰ ঘৰ বা কাপোৰ থোৱা ৰুমখনৰ পৰা কাপোৰ আনিব লাগে। আমি সৰু সৰু যিবিলাক ঘৰ, এই ঘৰবিলাকক আমি ডেৰা বুলি ক'ম। এই ডেৰা মানে যিটো আমাৰ অসমীয়া ভাষাতো ডেৰা শব্দটো ব্যৱহাৰ হয়, এই কুটিৰ সৰু সৰু ঘৰবিলাক, এইবিলাকক আমি ডেৰা বুলি ক'ম। এতিয়া নচা মানে সামান্য পজা। এই নচা ক্ষেত্ৰত এই সৰু সৰু ঘৰ, সামান্য এটা ঘৰ, পজা ঘৰ, এইবিলাকক আমি নচা বুলি ক'ম। নমান, এই ডাঙৰ ঘৰ যিটো আছে, এই ডাঙৰ ঘৰখনক আমি নমান বুলি ক'ম। ঘৰৰ এটা অংশ থাকে, সেই অংশটোত ধানৰ ভঁৰাল থাকে। ধানৰ ভঁৰালটোক আমি বাখৰি বুলি ক'ম। বাখৰি, মাই বাখৰি মানে ধানৰ ভঁৰাল বা বাখৰি বুলি ক'লে চলে। উন্দুগ্ৰান মানে হ'ল আমাৰ শোৱা ঘৰ, যিটো ঘৰত আমি ৰাতি শু বা আমি মানে শুবলৈ যিটো ঘৰত ব্যৱহাৰ কৰা হয়, এইটো উন্দুগ্ৰান বুলি কোৱা হয়। এতিয়া চৌৰান মানে হ'ল চৰা ঘৰ, যিটো ঘৰত আমাৰ মানুহ আহিলে সাধাৰণতে বহিবলৈ দিয়া হয়। আমাৰ ষ্টেণ্ডাৰ্ড ভাষাত ড্ৰয়িং ৰুম বুলি কওঁ সেইটো, আৰু আমাৰ গাঁৱলীয়া ভাষাত চৰা ঘৰ। এই চৰা ঘৰটো অলপ বেলেগ। জিৰাই ডেৰা হ'ল আমাৰ জিৰণি কুটিৰ, যিটোত আমি ৰেষ্ট লওঁ, সেইটোক জিৰাই ডেৰা বুলি কোৱা হয়। দিহিৰ সৌধ, মন্দিৰক মন্দিৰে বুলি কোৱা হয়। এতিয়া ঘৰৰ কিছু এটা পাৰ্ট থাকে মন্দিৰ, আৰু মুছলিম মানুহবিলাকে যিটো মছজিদ কয়, এই মছজিদক বড়ো ভাষাত মছজিদ বুলি কোৱা হয়। অৰ্থাৎ একে হয়, কিন্তু উচ্চাৰণটো অলপ বেলেগ। পঢ়াশালী, বিদ্যালয়, এই বিদ্যালয়খনক আমি পঢ়াশালী বুলি কওঁ, কিন্তু বড়ো ভাষাত ফৰাইচালী বুলি ক'লেও হৈ যায়। মানে ফৰাইচালী মানে হ'ল পঢ়াশালী বা বিদ্যালয়। এতিয়া ফৰাইচালী মানে হ'ল মহাবিদ্যালয়। আৰু মহাবিদ্যালয় হওক, আজি আমাৰ এই জেনেৰেল বিদ্যালয় হওক, এই বিদ্যালয়বিলাকৰ এটা পাৰ্ট থাকে আমাৰ ধৰক লাইব্ৰেৰী থাকে। এই লাইব্ৰেৰীটোক আমি ক'ম পুথিভঁৰাল, যিটো সেইটো বিজাপ বাখৰি। ভঁৰাল মানে বাখৰি, আগতে কৈ আহিছোঁ। মাই বাখৰি মানে যদি ধানৰ ভঁৰাল হয়, তেন্তে বিজাপ মানে হ'ল কিতাপ। বিজাপ বাখৰি, যেতিয়া মই এটা বাক্য ক'ম যে এই কিতাপটো বাখৰিৰ পৰা আনিছোঁ, অৰ্থাৎ বুজিব লাগিব
যে এই বিজাপটো বাখৰিবৰ অৰ্থাৎ এই কিতাপটো মই লাইব্ৰেৰীৰ পৰাহে আনিছো। আমাৰ যেটো ৰুম এটো কোঠা কোঠা বুলি কোৱা হয়। এতিয়া আগতে এটা বস্তু পাই আহিছো ওংখাম সংগ্ৰা ন। আমাৰ ঘৰখনত এটা পাৰ্ট থাকে পাকঘৰ ওংখাম সংগ্ৰা ন, যেটো ৰুমত ভাত বনোৱা হয়, মানে ভাত বনোৱা ঘৰ, হেতুক আমি ইচিং ন বুলি কলেও হয়। ইচিং ইচিং মানে হল ৰান্ধনী ঘৰ বা পাকঘৰ, খফৰা খোৱা ঘৰ। আৰু বাৰান্দাটোক আমি বাৰান্দা বুলিয়ে কম। আৰু গলিটো হল গোহালি ঘৰ। আৰু মুচু মানে গৰু, আৰু গলি হল গোহালিটোক আমি গলি মানে বড়ো ভাষাত গলি বুলি কোৱা হয়। লাংগনা মানে হল দুৱাৰ, ঘৰৰ যেটো আগ অংশ, এই অংশটোক আমি লাংগনা বুলি কওঁ। এতিয়া চাওক, সাধাৰণতে যদি আমি এটা বাক্য ক'বলৈ যাওঁ তেন্তে সেই বাক্যটোত যিখিনি শব্দ থাকে এই শব্দখিনিৰ অৰ্থ আগতে জানিব লাগিব। আৰু এই বাক্যটো সেই অৰ্থবিলাক আমি অসমীয়াত জানি পেলাই বড়ো ভাষাত সেই প্ৰত্যেকটো শব্দক কি কোৱা হয়। যেনেকুৱা মই কথা কৈ আছো, কথাটো হল বুংনাই, আং বুংবাই দং, মই কথা কৈ আছো। এতিয়া চাওক, মই বজাৰলৈ গৈছিলো, আং বাজাৰাও থাংদমন। এটা গ্ৰামাৰ ইয়াতে ইউজ কৰা হয়, সেইটো হল দ, মন আৰু গুণ। যেটো দ সেইটো হল প্ৰেজেন্ট, আমাৰ ৰানিং হৈ আছে, চলি আছে। মা খালাম দ, কি কৰি আছা। আৰু যেটো পাষ্ট হ'ব সেইটো মন বুলি কৈছো মই। প্ৰেজেন্ট অৰ্থাৎ দ, পাষ্ট হল মন, আৰু গুণ হল ফিউচাৰ, প্ৰেজেন্ট পাষ্ট এণ্ড ফিউচাৰ। তেন্তে যদি আমি কওঁ যে মা খালাম দ অৰ্থাৎ এতিয়া কি কৰি আছা, এটুক যদি আমি কওঁ যে কি কৰি আছিলা, মা খালাম দ মন মানে কি কৰি আছিলা। এতিয়া যদি মোক কি কৰিবা মানে কি কৰিবা এই শব্দটো কোৱাৰ লগে লগে আমি বুজিব লাগিব যে গৌণ শব্দটো ব্যৱহাৰ কৰিব লাগিব। ইয়াতে গৌণ ভাৱটো ব্যৱহাৰ কৰিব লাগিব, সেইটো হল মা খালাম গৌণ মানে কি কৰিবা। এই বস্তুটোক আমি যদি ইউজ কৰি যাওঁ আৰু শব্দবিলাকৰ অৰ্থ যদি জানি যাওঁ আৰু বড়ো ভাষাত শব্দবিলাক যদি জানো, তেন্তে আমি বড়ো ভাষাত প্ৰথম অৱস্থাত এটা দুটা সেন্টেন্স বনাব পাৰিম। তাৰপিছত কেতিয়াবা দুটা চাৰিটা সেন্টেন্স বনাব পাৰিম, প্ৰেগ্ৰাফ বনাব পাৰিম। তেতিয়া এনেকৈ আমাৰ ভাষাটোৰ প্ৰতি ডেভেলপমেন্ট আহি যাব। এতিয়া চাওক, এই ভাষাটো সংখ্যাৰ পৰিসংখ্যাৰ পৰিসংখ্যা যিটো থাকিলে সেই বস্তুটো এই ভাষাটোত আছে। সে, নৈ, থাম, ৰৈ, এনেকৈ অৰ্থাৎ বড়ো ভাষাটোত এই বস্তুবিলাকো আমি জানিব পাৰিম। এতিয়া চাওক, মই কৈ আছিলো ভাষা কেনেকৈ শিকিব পাৰি। তেন্তে আপোনালোকে মনত ৰাখিব, মোৰ যেটো ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে চালেও কিছু বস্তু শিকিব পাৰিব, আৰু বেছিকৈ চালে বা হয়তো মোৰ লগত যোগাযোগ কৰিলেও বহুত বস্তু শিকিব পাৰিব।